আজি মই তোমালোকক ক্লাস 10 এক্সাৰসাইজ 2.3 এক নম্বৰৰ 2 অংকটো কৰি দেখাব খুজিছো এক নম্বৰৰ 2টো ইয়াত এই চেপ্টাৰটোত এটা বহুপদক আন এটা বহুপদেৰে কেনেকৈ হৰণ কৰিব লাগে হেতু দেখুৱাইছে আৰু কৰিবলৈ দিছে তোমালোকক মই এটা কৰি দিম বাকিবিলাক তোমালোকে নিজে চেষ্টা কৰিবা এতিয়া ইয়াত কৰিবলৈ যাওঁতে প্ৰথমতে আমি চাব লাগিব px2 যেটো ভাজ্যটো আদৰ্শ ঠাচত আছে নে নাই অৰ্থাৎ ইয়াৰ চলকৰ যিবিলাক সূচক আছিল সূচকবোৰ ক্ৰম অনুসাৰে আছে নে নাই ডাঙৰৰ পৰা সৰুলৈকে অধকমত আছে নে নাই তো ইয়াত চালো আমি 4 2 1 0 অধকমত আছে ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰু হৈ গৈছে ইয়াত তৃতীয় ঘাতটো নাই গতিকে আমি আজ যেতিয়া হৰণ কৰিম তৃতীয় ঘাতৰ ঠাইত আমি অকনমান খালি স্পেচ এৰি দিছো তোমালোকে বুজিবৰ কাৰণে তাৰ পিছত চাম gx2 যেটো ভাজকটো চাওঁতে দেখিলো যে এটো তেনেদৰে অধকমত থকা নাই ইয়াত x² আছে তাৰ পিছত x to the power 0 তাৰ পিছত x to the power 1 এনে ধৰণে আছে গতিকে আমি ইয়াত ক্ৰম অনুসাৰে সজাই লম আদৰ্শ ঠাচত সূচকৰ অধকমত গতিকে ইয়াত প্ৰথমতে 2 তাৰ পিছত 1 সূচক কিটা চ মাত্ৰা x² x তাৰ পিছত এটো 1 হ'ব এনে ধৰণে সিৰিয়ালি আমি সজাই ল'ব লাগিব আদৰ্শ ঠাচত পাইছিলো আমি x to the power n প্ৰথমতে তাৰ পিছত x to the power n - 1 তাৰ পিছত x to the power n - 2 এনে ধৰণে কমি গৈ একেবাৰে শেষত আমি ধ্ৰুৱক পদটো পাইছিলো গৈ তো ঠিক তেনে ধৰণে এনেকৈ আমি অধকমত সজাই লম মাত্ৰাবিলাক হ'ব এইদৰে ক্ৰমত সজাই লোৱাক আমি কওঁ আসলতে আদৰ্শ ঠাচত লেখা বুলি এতিয়া এই ধৰণে আমি আদৰ্শ ঠাচত প্ৰথমতে লিখি ললো ভাজকটো তাৰ পিছত ভাজ্যটো যেহেতু এটা পদ নাই ইয়াত x³ লগা পদটো নাই গতিকে আমি হেতু কাৰণে অকমান খালি ঠাই এৰি দিছো তোমালোকে বুজিবৰ সুবিধাৰ কাৰণে যেতিয়া বুজি উঠিবা এটো নেৰিলেও তোমালোকে কৰিব পৰা হবা এতিয়া প্ৰথমতে আমি কি কৰিম এই যেটো ভাজ্য আছে px2 তাৰ যেটো উচ্চতম মাত্ৰা আছে এটা মানে x to the power 4 এটো যেহেতু চতুৰ্ঘাতৰ এটা বহুপদ x to the power 4 এটো ইয়াৰ হাইয়েস্ট ঘাত যেটো সৰ্বোচ্চ ঘাত হেতুকে আমি মাত্ৰা বুলি কওঁ এই বহুপদটোৰ সৰ্বোচ্চ ঘাত হল 4 মানে ইয়াৰ মাত্ৰা 4 এটো এটা চতুৰ্ঘাতৰ বহুপদ তে চতুৰ্ঘাতৰ বহুপদটোৰ যেটো প্ৰথম পদটো দেখিছা নহয় উচ্চতম মাত্ৰা থকা যেটো পদ আছে ভাজ্যৰ সেই পদটোক আমি ভাজকৰ উচ্চতম ঘাত লগা যেটো পদ আছে হেতুৰে হৰণ কৰিম তাৰ মানে ইয়াত উচ্চতম ঘাত আছে x² তাৰ মানে x² এ x to the power 4 হৰণ কৰিম বাকিখিনি আমি নাচাও এতিয়া তোমালোকে চোৱা মই কাখতে তোমালোকক হৰণ কৰি দেখুৱাই দিছো x to the power 4 ক x² এ হৰণ কৰিলে কি হ'ব এতিয়া আমি সূচকৰ বিধিসমূহ পাওঁতে লেখোতে যেতিয়া আমি ক্লাস 8 ত পঢ়িছিলো বা 9 ত পঢ়িছিলো সূচকৰ বিধিসমূহত আমি পাইছিলো যে এনেকে যদি হৰণ থাকে তেতিয়া হলে কি হয় এই সূচক কিটা বিয়োগ হয় এটা মানে x to the power 4 - 2 হয় ইয়াত আমি তেতিয়া হলে কি পাম 4 পৰা 2 গল 2 তাৰ মানে x to the power 4 ক x² হৰণ কৰিলে কি পায় x² পায় গতিকে আমি ইয়াত কি লিখিম x² হল x² এ x to the power 4 হৰণ কৰিলে x² বাৰ যায় তো ইয়াত x² * x² x to the power 4 হল তাৰ পিছত ইহত প্ৰত্যেকটো পদকে পূৰণ কৰিব লাগিব এটো পূৰণ কৰিহে এটো হৈছে ইয়াৰ লগত আকৌ x ৰ পূৰণ হ'ব x নহয় এটো -x তো -x ৰ লগত x² পূৰণ কৰিলে -x³ হ'ব ইয়াৰ ওপৰত এই সূচকটো আছে 1 ইয়াৰ 1 সূচকটো ইয়াত x² ৰ ইয়াৰ 2 সূচক আছে 2 গতিকে সূচক কিটা পূৰণত কি হয় যোগ হয় গতিকে 2 - 1 = 3 হ'ল তাৰ মানে x³ যেহেতু মাইনাস আছিল গতিকে আমি মাইনাস লিখিলো এতিয়া x² টো 1 ৰ লগত পূৰণ হ'ব +1 গতিকে এটো +1 x² টোক আমি x² এ লিখিব পাৰো 1 টো নিলিখিলেও হ'ল এতিয়া আমি ওপৰৰ পদকেইটাৰ পৰা তলৰ পদকেইটা বিয়োগ কৰিম বিয়োগ কৰিলে এডালৰ লগত প্লাস চিনডালৰ লগত মাইনাস চিনডাল যেতিয়া আমি পূৰণ কৰি দিম মাইনাস হ'ব ইয়াত মাইনাসটো
লগত মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব তাৰমানে তোমালোকে এই ওপৰৰ শাৰীটোত যিকেইটা চিন থাকে চিনকেইটা এনেকৈ উভতাই ল'বা তাৰমানে তোমালোকে বুজি পাইছা নাই মাইনাছ 3x স্কুৱেৰৰ পৰা x স্কুৱেৰ বিয়োগ কৰিলোঁ কি পাম মাইনাছ 3x স্কুৱেৰৰ পৰা প্লাছ x স্কুৱেৰ বিয়োগ কৰিছোঁ বিয়োগ কৰাৰ কাৰণে এডাল বিয়োগ চিন দিলোঁ প্লাছে মাইনাছে এয়া মাইনাছ x স্কুৱেৰ তেতিয়াহ'লে কি পালোঁ মাইনাছ ইয়াৰ তিনিটা ইয়াৰ এটা চাৰিটা 4x স্কুৱেৰ তো আমি কি পাম এইটো মাইনাছ 4x স্কুৱেৰ আৰু ইয়াৰ লগত যোগ বিয়োগ কৰিব লগা একো পদেই ওপৰত নাই গতিকে এইটোক আমি তললৈ নমাই দিম আৰু ই মাইনাছ চিন তোমালোকে দিলে ভুল হ'ব এইটো যিহেতু আমি চিনটো প্লাছ পালোঁ গতিকে প্লাছ এক্স কিউব হ'ব প্লাছটো আগত নিলিখিলেও হ'ব গতিকে প্লাছ এক্স কিউব মাইনাছ 4x স্কুৱেৰ ইয়াত তিনিটা পদ আছে গতিকে আমাক আৰু এটা পদৰ প্ৰয়োজন হ'ব আমি ওপৰৰ পৰা 4xটো নমাই দিলোঁ এতিয়া ইয়াৰ আগত যিহেতু প্লাছ চিনে আছে গতিকে আমি প্লাছেই দিব লাগিব এবাৰ x কিউবক x স্কুৱেৰে হৰণ কৰিব লাগিব প্ৰথমটোক প্ৰথমটোৰে হৰণ x কিউবক x স্কুৱেৰে হৰণ কৰিলে মই আকৌ দেখাইছোঁ হৰণ কৰি এইটো x কিউবক x স্কুৱেৰে হৰণ সূচককেইটা বিয়োগ হ'ব 3 পৰা 2 গ'ল 1 1টো নিলিখিলেও হ'ব তাৰমানে x বাৰ যাব এতিয়া আমি ইয়াত x বাৰ দিম x আৰু x স্কুৱেৰ পূৰণ কৰিলোঁ x কিউব হ'ল প্লাছ x মাইনাছ x পূৰণ কৰিলে মাইনাছ xx x স্কুৱেৰ হ'ল প্লাছ এক্স প্লাছ 1 পূৰণ কৰিলে 1টো আমাৰ নিলিখিলেও হ'ল গতিকে x লিখি দিলেই হ'ব এতিয়া আকৌ বিয়োগ কৰা বিয়োগ কৰিলে মই কৈছোঁৱে চিনবিলাক উভতাই ল'বা এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব এতিয়া মাইনাছ 4x স্কুৱেৰ প্লাছ x স্কুৱেৰ চোৱা এইফালে মাইনাছ 4x স্কুৱেৰ প্লাছ x স্কুৱেৰ কি হ'ব মাইনাছ 3x স্কুৱেৰ হয়নে এই মাইনাছ 3x স্কুৱেৰটো আমি ইয়াত বহাওঁ আৰু এইটো চোৱা 4xৰ পৰা মাইনাছ x কৰিলোঁ প্লাছ 3x থাকিব বুজি পাইছা প্লাছত আছে 4টা x মাইনাছত এটা x গতিকে ইয়াত 3টা প্লাছতে থাকিব তাৰপিছত আমাক আৰু এটা পদৰ প্ৰয়োজন হ'ব 5টো আমি ওপৰৰ পৰা নমাইছোঁ এতিয়া ইয়াৰ আগত মাইনাছ আছে গতিকে আমি ইয়াত মাইনাছ বাৰ দিম হ'ল তাৰপিছত মাইনাছ 3x স্কুৱেৰক x স্কুৱেৰে হৰণ কৰিম মই আকৌ হৰণ কৰি দেখাইছোঁ তোমালোকক ইফালে গ্ৰাফ ৱৰ্কৰ স্পেচটোত মাইনাছ 3x স্কুৱেৰ ডিভাইডেড বাই x স্কুৱেৰ কি হ'ব x স্কুৱেৰ কেঞ্চেল মাইনাছ 3 বাৰ যাব গতিকে আমি ইয়াত মাইনাছটো দিলোঁৱেই 3 বাৰ দিম হ'ল মাইনাছ 3 বাৰ দিলে মাইনাছ 3x স্কুৱেৰ হ'ব এতিয়া মাইনাছ 3 লগত মাইনাছ x পূৰণ হ'ব মাইনাছ প্লাছ 3 ইনটু x 3x আৰু মাইনাছ 3 লগত প্লাছ 1 পূৰণ হ'লে মাইনাছ 3 এই দুটা একে একে বিয়োগত শূন্য হ'ব এই দুটা একে একে বিয়োগ কৰিলে শূন্য হ'ব এইটো মাইনাছ প্লাছ হৈ যাব প্লাছ 3 প্লাছ 5 প্লাছ 8 প্লাছটো আমি নেলিখিলেও হ'ব গতিকে ইয়াত যিহেতু বাকীটো দেখিলা তোমালোকে ভাজকতকৈ সদায় সৰু হৈছে ভাজকটোতকৈ যেতিয়া বাকী বা ভাগশেষৰ মাত্ৰা কম হয় তেতিয়াহ'লে আমাৰ অংকটো আমাৰ ইমানতে শেষ কৰিব লাগে তাৰমানে আমাৰ এই হৰণটো ইতিমধ্যে শেষ হৈছে এতিয়া তোমালোকে খালি লক্ষ্য কৰিবা ইয়াত ভাগশেষৰ মাত্ৰাটো তোমাৰ ভাজকৰ মাত্ৰাতকৈ সৰু হৈ আছেনে সমান হৈ আছেনে বা ডাঙৰ হৈ আছে সমান আৰু ডাঙৰ হৈ থকালৈকে আমি কৰি গৈ থাকিব লাগিব যেতিয়াই সৰু হ'ব ভাগশেষৰ মাত্ৰাটো ভাজকতকৈ তেতিয়াই আমি অংকটো ইয়াত শেষ কৰিম ইয়াত 8x টু দি পাৱাৰ 0 আৰু 0টো টোতকৈ সৰু গতিকে আমাৰ অংকটো ইমানতে শেষ হৈছে এইকেইটাই হ'ল আমাৰ ষ্টেপকেইটা তোমালোকে বুজি নাপালে মোক কমেণ্ট কৰিবা আৰু বাকী অংকখিনি কৰিবলৈ চেষ্টা কৰিবা